জয় জয় রাম জয় শ্রীরাম জয় সনাতন হরি জয় জয় রাম জয় শ্রীরাম জয় সনাতন হরি জয় জয় আমার নাম গ্রহণ করা ঈশ্বর সংস্কৃত হস্ত বিজ্ঞান আমাৰ বেটেৰী মাধৱৰ লগত মতবিৰোধ ঘটিছে এয়া মোৰ সঁচ কথা ৰামদা শাস্ত্ৰৰ লগত বাস কৰিব পালে আমি পৰম সন্তোষ পাম এখন গ্ৰহণ কৰা বোকা ওচৰত আমি জগৰ লগাইছো জগৰ বা কিহৰ জগৰ অতি গুৰুতৰ দেৱী গোসাঁনী পূজা অৰ্চনাৰ বাবে বলিৰ পাঠাইটি আনিবলৈ আমাক পাচিছিল পিছে বাপিছৰৰ ভাগৱত ব্যাখ্যা শুনি সেই কৰ্ম আমাৰ দ্বাৰা সম্ভৱ নহ'ল সেই কথাতে তেওঁ আমাৰ ওপৰত ক্ৰোধান্বিত মাধৱ ইয়াত তোমাৰ ক'বলগীয়া কি আই নৰিয়াৰ সময়ত বগা পাঠা এহাল আকৰি থৈছিলো মহা অষ্টমীত পাঠাহাল গোসাঁনীক অৰ্পিব লাগে শৰৎকালত দেৱী পূজা বিধিসন্মত আপুনি ৰামদাসৰ মতিভ্ৰম ঘটাইছে গীতা পুৰাণ বেদ উপনিষদে ইয়াৰ বহুতো যুক্তি দি গৈছে